নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানকক। আগৰবাৰৰ দৰে বিচিত্ৰ কুইজৰ 10টা প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম। আশা কৰিছোঁ ভিডিঅ'খন চাই নিশ্চয় ভাল পাব। আহক তেনেহ'লে ভিডিঅ'খন স্কিপ নকৰি একেলগে চাওক। আজিৰ প্ৰথম প্ৰশ্ন। অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথমে কোন পত্ৰিকাত প্ৰকাশিত হৈছিল? অপশ্যন কেইটা হ'ল: অপশ্যন এ অৰুণোদয়, অপশ্যন বি বাঁহী, অপশ্যন চি অসমীয়া বাৰ্তা আৰু অপশ্যন ডি আমাৰ অসম। উত্তৰটো হ'ল অপশ্যন বি বাঁহী। দ্বিতীয় প্ৰশ্ন। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কিমান চনত হস্তান্তৰ কৰা হৈছিল? অপশ্যন এ 1950 চন, অপশ্যন বি 1955 চন, অপশ্যন চি 1971 চন আৰু অপশ্যন ডি 1973 চন। উত্তৰটো হ'ল অপশ্যন ডি 1973 চন। আৰু আজিৰ তৃতীয় প্ৰশ্ন। অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? অপশ্যন এ অতুলনীয়, অপশ্যন বি অতি সুন্দৰ, অপশ্যন চি শান্তিপ্ৰিয় আৰু অপশ্যন ডি প্ৰিয় পাত্ৰ। উত্তৰটো হ'ল অপশ্যন এ অতুলনীয়। আজিৰ চতুৰ্থ প্ৰশ্ন। অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে? অপশ্যন এ তিনিচুকীয়া, অপশ্যন বি মৰিগাঁও, অপশ্যন চি গোলাঘাট আৰু অপশ্যন ডি হাইলাকান্দি। উত্তৰটো হ'ল অপশ্যন চি গোলাঘাট। পঞ্চম প্ৰশ্ন। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? এ সৈয়দ আব্দুল মালিক, বি ছাৰ সৈয়দ ছাদুল্লাহ, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি চন্দ্ৰকুমাৰ আগৰৱাল। উত্তৰটো হ'ল অপশ্যন বি ছাৰ সৈয়দ ছাদুল্লাহ। ষষ্ঠ প্ৰশ্ন। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? অপশ্যন এ 1921 চনত, অপশ্যন বি 1925 চনত, অপশ্যন চি 1935 চনত আৰু অপশ্যন ডি 1927 চনত। উত্তৰটো হ'ল অপশ্যন এ 1921 চনত। আজিৰ সপ্তম প্ৰশ্ন। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন এ ছৈয়দা আনোৱাৰা তাইমুৰ, অপশ্যন বি অজন্তা নেওগ, অপশ্যন চি ৰাণী নৰ আৰু অপশ্যন ডি ৰেণুকা দেৱী বৰকটকী। উত্তৰটো হ'ল অপশ্যন ডি ৰেণুকা দেৱী বৰকটকী। আজিৰ অষ্টম প্ৰশ্ন। সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? অপশ্যন এ ভানুমতী, অপশ্যন বি বনফুল, অপশ্যন চি সতী জয়মতী আৰু অপশ্যন ডি বাঁহী। উত্তৰটো হ'ল অপশ্যন বি বনফুল। আজিৰ নৱম প্ৰশ্ন। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যন কেইটা হ'ল: এ কাজিৰঙা, বি সোণাই ৰূপাই, চি পবিতৰা আৰু ডি মানাহ অভয়াৰণ্য। উত্তৰটো হ'ল অপশ্যন ডি মানাহ অভয়াৰণ্য। আৰু আজিৰ অন্তিম প্ৰশ্ন। চাহৰ বৈজ্ঞানিক নাম কি? অপশ্যন কেইটা হ'ল: এ চলানাম টিউবাৰছাম, অপশ্যন বি মেঞ্জিফেৰা ইণ্ডিকা, অপশ্যন চি কেমেলিয়া চিনেনচিছ আৰু অপশ্যন ডি কাৰিকা বাক্পা। উত্তৰটো হ'ল
অপশ্যন চি কেমেলিয়া চিনেনচিছ।